অসমীয়াৰো আছে সব জাতি জনগোষ্ঠীৰ সমস্যা আছে যদিও আমি ভাৰতৰ নাগৰিক যদিও আমি অসমৰে অংগ আজি বিটিসি অঞ্চলত বসবাস কৰা ইয়াৰ যি লিডাৰ আছিল যি নেকি ৰাজনৈতিক নেতৃত্ব দি আছিল সেই সকলৰ এটা ভিজন নোহোৱাৰ কাৰণে দূৰদৰ্শিতা নোহোৱাৰ কাৰণে সেই সকলৰ কাৰণে চিন্তা কৰিব নোৱাৰাৰ কাৰণে আজি এনেকুৱা অৱস্থা হৈছে চৰকাৰৰ বহুত আঁচনি আছে ভাৰত চৰকাৰৰ ভাল ভাল আঁচনি আছে ৰাজ্য চৰকাৰৰ ভাল ভাল আঁচনি আছে এই আঁচনিবিলাক আমাৰ অঞ্চলত ৰূপায়ণ নহয় আজি ৰাস্তা পদূলি তেখেতসকলে ভাল কৰি নিদিয়ে স্কিল ডেভেলপমেণ্ট দিব পাৰে মহিলা সবলীকৰণৰ আমাৰ বহুত মানে স্কিমছ আছে নিবনুৱা যুৱকৰ কাৰণে বহুত স্কিম আছে এই স্কিমবিলাক তেখেতসকলে ৰূপায়ণ নকৰে ইয়াৰ কিমান বছৰ বিপিএফৰ এমএলএ থাকিল এমপি থাকিল ইএম থাকিল এটা অনুষ্ঠান প্ৰতিষ্ঠান ইয়াত স্থাপন কৰিব নোৱাৰিলে সেইদিনা আমি এটা চুক্তি কৰি পেলাই ইয়াত মেডিকেল কলেজ আৰু কেঞ্চাৰ হস্পিটেল ইয়াত আনিবলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ বাহিৰে কুমাৰীকাটাত ভেটেনাৰী কলেজ এটা আহি গ'ল আজি উন্নয়নৰ কামটো যদি কৰিব লাগে আমি বহুত স্পীডত কৰিব পাৰোঁ কিন্তু ইয়াৰ মানসিকতা লাগিব সেই লিডাৰবিলাকে আজি কাম একো নকৰে দিনে ৰাতি নিজৰ ঘৰতে বহি থাকে গধূলি হ'লে মদ খায় সেইখিনি তেখেতসকলৰ কাম আৰু ৰাইজৰ লগত যাই পেলাই কিবা কাম কৰিব লাগে একো নাই ইলেকশ্যন আহিলে ক'ব যে আমি পইচা দিম মানে আমি কিবা দিম সেলফ হেল্প গ্ৰুপত পইচা দিম এইবিলাকে মানে ইয়াৰ বাহিৰে বেলেগ একো নাই তো সেইকাৰণে আজি ৰাইজে ওলাই আহিছে সব জনগোষ্ঠী ৰাইজে ওলাই আহিছে মই আপোনালোকক ধন্যবাদ জনাইছোঁ ইলেকশ্যন আজি ডিক্লেয়াৰ হৈ গ'ল অহা 4 তাৰিখত 4 এপ্ৰিলত আমাৰ নিৰ্বাচন হ'ব আৰু সেই নিৰ্বাচনত আমি সবে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিব লাগিব আৰু সেই পৰিৱৰ্তনটো আনি পেলাই ৰাইজৰ কাৰণে যাতে আমি কাম কৰিব পাৰে ইয়াৰ কাৰণে আপোনালোকে আগুৱাই আহক আজি আমি কৈছোঁ যে সেলফ হেল্প গ্ৰুপ যিবিলাক আছিলে বিপিএফে 5000 ইলেকশ্যন টাইমত 3000 এনেকৈ দিম বুলি ভোট লয় আমি এনেকুৱা নিদিওঁ আমি কৈছোঁ কি যে ইলেকশ্যন জিকাৰ পিছত যেতিয়া চৰকাৰ গঠন হ'ব প্ৰত্যেকটো সেলফ হেল্প গ্ৰুপক 75000 টকা দিয়া হ'ব য'ত এইটো আৰু গভৰ্ণমেণ্টৰ স্কিমে আছে তাত আমি অলপেই যোগদান কৰিব লাগে আজি আমাৰ যিসকলে ঠেলা চলাই আছে ৰিক্সা চলাই আছে হাজিৰা কৰি আছে মিস্ত্ৰী হৈ আছে এই সকলক আমি প্ৰথমতে চাব লাগিব কাৰণ দুবেলা দুমুঠি ভালকৈ খাব পাব লাগিব আইওয়া আৰু জব কাৰ্ড মানুহে পাইছেনে নাই আইওৱা ঘৰ আৰু জব কাৰ্ড এইটো আমি চেক কৰিব লাগিব ৰেচন কাৰ্ড পাইছেনে নাই এইটো আমি চেক কৰিব লাগিব আৰু সেই গোটেই কামটো আমি 6 মাহৰ ভিতৰত চেক কৰিব লাগিব তেতিয়াহে আমি বাকী কামবিলাক কৰিব পাৰিম সেইকাৰণে সকলো দিশতে আমি কাম কৰিম আমাৰ উদ্দেশ্য হ'ল কাম কৰা আজি শান্তি হ'ল উগ্ৰপন্থী ইয়াত নাই আৰু ৰাতি দিন আপুনি ঘূৰিব পাৰে কোনো আপোনাৰ ধন দাবী কৰা মানুহ নাই গতিকে এতিয়া আমি কাম কৰিব লাগে আমি বহি থাকিব নালাগে আমি দিনে ৰাতি কাম কৰিম আৰু কাম কৰিবৰ কাৰণে ৰাজনীতি যোগদান কৰিছোঁ আপোনালোকৰ লগত মিলি পেলাই কাম কৰিম আপোনালোকে নাভাবিব যে ই প্ৰেচিডেণ্ট হৈছে বহুত ডাঙৰ নেতা মই এনেকুৱা নেতা নহয় আপোনালোকে মোক এনি টাইম লগ কৰিব পাৰিব এনি টাইম আপোনালোকৰ কথা ক'ব পাৰিব আৰু ইতিমধ্যে আমি কৈছোঁ এইবাৰ যি চৰকাৰ গঠন হ'ব ইউপিপিএলৰ ইয়াত কোনো ইএম জিএম নাই কাৰণ দাদাগিৰি নচলিব ৰাইজৰ মাজতে উন্নয়ন কমিটি গঠন কৰি দিয়া হ'ব সব জাতি জনগোষ্ঠীৰ মানুহ তাতে থাকিব মহিলা পুৰুষ সবে থাকিব আৰু এই উন্নয়ন কমিটিয়ে ঠিক কৰিব সমষ্টিত আমি কি কাম কৰিম আৰু কি কাম নকৰিম কোনটো জনগোষ্ঠী কি পাব আৰু নপাব এই কথাবিলাক আমাৰ উন্নয়ন কমিটিয়ে ঠিক কৰিব আৰু এপ্লিকেশ্যন এখন লৈ পেলাই আপোনালোক আৰু কোকৰাঝাৰত যাব নালাগে সব গাঁৱে গাঁৱে কম্পিউটাৰ বহাই দিয়া হ'ব গাঁওবুঢ়াৰ ঘৰত আৰু সেই কম্পিউটাৰৰ পৰাই আপোনালোকে এপ্লিকেশ্যনটো দি পঠাব পাৰিব তাত কোনো পইচা খৰচ কৰাৰ দৰকাৰ নাই এইটো মানে আজি ই গভৰ্নেন্সটো আজি ডিজিটাইজ কৰাটো এইটো আৰম্ভ হৈ গৈছে কিন্তু ইয়াৰ তেখেতসকলে পইচা খাব নাপাব বুলি এইবিলাক নকৰে তো সেইকাৰণে আমি এইবিলাক কাম কৰিম আৰু যিসকলে আজি টকা পইচা দুখীয়া মানুহ খাই পেলাই নিজৰ মানে সব বনাই লৈছে সেই মানুহবিলাক কিন্তু এনে এৰি দিয়া নহ'ব তাত ইনকুৱাৰী কৰা হ'ব আৰু সব চাইডৰ পৰা সেই মানুহবিলাক শাস্তি পাব লাগিব এনে ঘূৰাই এৰা নহ'ব আজি বিশেষকৈ শৰণীয়া কছাৰী আমাৰ জনগোষ্ঠীৰ প্ৰতি আমাৰ সকলোৰে দায়িত্ব আছে এটা কাউন্সিল বৰ্ড কাউন্সিল ডেভেলপমেণ্ট কাউন্সিল এটা অসম চৰকাৰে গঠন কৰি দিছিলে কিন্তু শেহতীয়াভাৱে যেনেকৈ ইয়াত সবলীকৰণ হ'ব লাগে ইয়াত অনুদান দিব লাগে এইবিলাক বন্ধ হৈ গৈছে গতিকে আমি একেলগে মিলি চৰকাৰ গঠন কৰিম আৰু তাৰপিছত অসম চৰকাৰতো আমি হেঁচা প্ৰয়োগ কৰিমেই আৰু আমাৰ বিটিআৰ কাউন্সিল হিচাপেও আমাৰ যিখিনি কাম আমি সেইটো কৰিম গতিকে আপোনালোকে নিশ্চিন্ত থাকক আমি একেলগে আগবাঢ়ি যাম আৰু কাম কৰিম মই সেইটোকে কৈছোঁ ধন্যবাদ জনাইছোঁ আজি বহুখিনি মিটিং আছে আৰু আজিৰ পৰা হয়তো তামোলপুৰত কেতিয়া আহিব পাৰিম মই ক'ব নোৱাৰোঁ কাৰণ 40টা সমষ্টি ঘূৰিব লাগিব এটা সমষ্টি জিকিলে নহ'ব আমাৰ কমচে কম 25টা সমষ্টি জিকিব লাগিব চৰকাৰ লাগে আমাক আপোনালোকক চৰকাৰ লাগে সেইকাৰণে এই সময়ত আপোনালোকক মই যদি ইলেকশ্যন খেলিও
এইটো আপোনালোকৰ সমষ্টি এইকাৰণে মই কৈছোঁ এইটো মোৰ সমষ্টি নহয় আপোনালোকৰ সমষ্টি আপোনালোকৰ সমষ্টিটো আপোনালোকে জিকি লওক প্লেনিং কৰক কাম কৰক তাক মই পুৰা সহযোগিতা কৰিম মই এইখিনিকে কৈ সকলোলৈ মই ধন্যবাদ জনাইছোঁ মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ মই আজি বক্তব্য সামৰিছোঁ মই যেতিয়া আহ্বান কৰিছোঁ আমাৰ দীপক ডাঙৰীয়াক দুআষাৰ যাতে ক'বলৈ দিয়ে Gani video Doesn't